जय हिंद दोस्तों सो अपना মাজলৈ বহুতে ইম্পৰ্টেণ্ট আপডেট এটা লৈ আহিছো অসম চৰকাৰৰ চাকৰি যি 5550টা পদৰ এলপি টিচাৰ ইউপি টিচাৰ কাৰণে যি অনলাইন এপ্লাই হৈ আছিল তাৰ কাৰণে ইম্পৰ্টেণ্ট আপডেট এটা আহিছে আৰু এই আপডেটটো দিয়া আগতে যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটো আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ'বোৰ আগলৈকে পাই থাকিবৰ কাৰণে এসিস্টেন্ট টিচাৰ এলপি কাৰণে প্ৰথমতে যি আপোনালোকৰ কোৱালিফিকেশনটো বিচাৰিছিলে হাই সেকেন্ডাৰী পাস উইথ 50% উইথ ডিএলএড থাকিব লাগিব আৰু এতিয়া কোৱালিফিকেশনটো আপোনালোকৰ হালখনি কৰা হৈছে যদি আপোনালোকে সিম্পল গ্ৰেজুৱেট কমপ্লিট কৰিছে আৰু লগতে যদি আপোনালোকৰ ডিএলএড আছে তেনেহলে বিন্দাস এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু বহুতে ভাল খবৰ যোনসকল বন্ধু বান্ধৱীয়ে পাৰ্চেন্টেজৰ কাৰণে এপ্লাই কৰিব পৰা নাছিল এতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পাৰ্চেন্টেজ দৰকাৰ নাই আৰু ইয়াৰ এপ্লাই লাষ্ট ডেটটো বঢ়াই দিয়া হৈছে আপোনালোকে 13 ফেব্ৰুৱাৰীলৈ এপ্লাই কৰিব পাৰিব আৰু এইখনি ইনফৰমেশ্যন দিব লাগিছে যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব